নমস্কাৰ বন্ধুসকল, ৱেলকাম টু মাই ইউটিউব চেনেল আছাম জব এলাৰ্ট আপডেট। আজি পুনৰ আপোনালোকৰ বাবে ভাল খবৰ লৈ আহিছোঁ। PWD বিভাগৰ নতুন চাকৰি আহিছে। কেনেকৈ আবেদন কৰিব পাৰি, কোনটো পদৰ বাবে, বয়স কিমান লাগিব আৰু চিলেকশ্যন প্ৰচেছ কেনেকুৱা হ'ব, অৰ্হতা কিমান লাগিব, কোৱালিফিকেশ্যন কিমান লাগিব, এই সকলোখিনি কথা আলোচনা কৰা হ'ব। যদি ভিডিঅ'টো ভাল পায় লাইক কৰিব পাৰে, লগতে চেনেলটো ছাবস্ক্ৰাইব কৰিব পাৰে আৰু ভিডিঅ'টো যিমান পাৰে বন্ধু বান্ধৱীৰ মাজত শ্বেয়াৰ কৰক আৰু সকলো বন্ধুৱে জবৰ আপডেট পাই থাকে। আজি আপোনালোকৰ বাবে PWD ফালৰ পৰা 2025 চনত 8,600টা পোষ্ট মুকলি কৰিছে। যদি আপোনালোকৰ ইণ্টাৰেষ্টেড হয়, ইলিজিবল হয়, তেতিয়া এপ্লাই কৰিব পাৰিব। CPWD Recruitment 2025 Central Public Work Department CPW Organization Central Public Work Development Post name Supervisor, Clerk, Officer, Accountant, Driver, Steno, MTS. Total post আছে 8,600। এপ্লাই মটো হৈছে অনলাইন। অল ইণ্ডিয়া মেল ফিমেলে এপ্লাই কৰিব পাৰিব। CPWD ৰিক্ৰুইটমেণ্ট মিনিমাম ইয়াত এজ লিমিট হৈছে 18 বছৰৰ পৰা মেক্সিমাম 42 বছৰলৈ এপ্লাই কৰিব পাৰিব। চিলেকশ্যন প্ৰচেছটো ইয়াত হৈছে এক্সাম হ'ব, ইণ্টাৰভিউ, ডকুমেণ্ট ভেৰিফিকেশ্যন। চেলাৰীৰ কথা ইয়াত উল্লেখ কৰিছে 18,500ৰ পৰা 56,100 টকালৈ পাৰ মান্থ চেলাৰী পাব। এপ্লিকেশ্যন ফিজ জেনেৰেল, OBC, MOBCৰ কাৰণে 100, ST, SC, PWD কাৰণে কোনো এপ্লিকেশ্যন ফিজ দিব নালাগে। পে'মেণ্ট মোড অনলাইনত দিব লাগে। এডুকেশ্যন কোৱালিফিকেশ্যন ইয়াত 12 পাছ, 10 পাছ, গ্ৰেজুৱেশ্যন কৰা হ'ব লাগিব। ইম্পৰ্টেণ্ট ডকুমেণ্ট কেণ্ডিডেট আধাৰ, 10 চাৰ্টিফিকেট, ৰেজিষ্ট্ৰেশ্যন মোবাইল নাম্বাৰ, ইমেইল ID, পাছপোৰ্ট চাইজ ফটো, ছিগনেচাৰ, কাষ্ট চাৰ্টিফিকেট, সেইখিনি থাকিলে অনলাইন কৰিব পাৰিব। এইটো আগষ্ট মাহৰ শেষৰ অনলাইন প্ৰক্ৰিয়া আৰম্ভ হ'ব। যদি ভিডিঅ'টো ভাল পালে লাইক, কমেণ্ট, ছাবস্ক্ৰাইব কৰি দিব। এনেকুৱা জব ইনফৰমেশ্যন দি থাকিবলৈ সুবিধা হয়।